গাইজ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সজাগতা কৰাৰ লক্ষ্য চেনেললৈ আমাৰ এপিডিএছএলৰ যিবিলাক মিটাৰ আছে এইবিলাকৰ কাৰেণ্টৰ বিল কিয় বেছিকৈ আহে, কিয় খেলি মেলি হয়, সেইকাৰণে আমি জানো আহক। আমাৰ ঘৰত যিবিলাক মিটাৰ চেক কৰিবৰ কাৰণে মানুহ আহে, প্ৰিপেইড মিটাৰ নহয়, যিবিলাক আমাৰ ডমেষ্টিক মিটাৰ থাকে, যেতিয়া চাবলৈ আহে, বিল মাৰিব আহে, সেই মানুহকেইটাহে হয় নজনাৰ কাৰণে নহ'লে কিবা খেলি মেলি কৰিবৰ কাৰণে সিহঁতে এইবিলাক কৰে কাম। যেতিয়া মিটাৰটো চেক কৰে ভালদৰে চাব, যেতিয়া মিটাৰটো চেক কৰে চাব টোটেলি আমি কিমান ইউনিট ইউজ কৰিছোঁ, ব্যৱহাৰ কৰিছোঁ, এইটো আহিব এনেকুৱা চাই লওক KWH বুলি আহিব। তাত মানে এইটো টোটেল ইউনিটটো আমি ব্যৱহাৰ কৰিছোঁ, মানে ইমান লাইন আমি ব্যৱহাৰ কৰিছোঁ, ইমান ইউনিট যিমানে পইণ্ট হয় সেই পইণ্টটো মানে ইমান আমি ব্যৱহাৰ কৰিছোঁ। এতিয়া চাওক বিলত আহিছে কিমান, ইয়াত আছে কিমান, ইয়াত আছে 2859.4, ঠিক আছে KWH। আৰু বিলত চাওক, আপোনালোকে বিলত চালে গম পাব বস্তুটো। ইয়াত আছে যিটো কাৰেণ্ট ৰিডিং যিটো আছে মানে বৰ্তমান, মানে আজি চালে আজি বা কালি চালে কালি, তেনেকুৱা মানে বৰ্তমানলৈকে এনেকুৱা 2967, ঠিক আছে। মিটাৰত আছে কিমান এইটো চালে নাই আপোনালোকে, মিটাৰত আছে কিমান 2859, ইয়াত কিমান আছে 67 আছে। এতিয়া চাওক মই যেতিয়া ধৰিলোঁ তাক, মোৰ মিটাৰত ইমান ৰিডিং আছে, আপোনালোকে ইমান কিয় লিখিলে ইমান বেছিকৈ, বিলটো বেছি পিছত ক'লে নহয় একো নহয়, এতিয়া মই ফিক্স বিলটো মাৰি দিওঁ, একো নহয়। পিছত সিহঁতে ফিক্স আকৌ মাৰিলে বিলটো মানে চেম বনাই দিলে, খালি চাৰ্জটো আহিছে মোৰ, তেনেকুৱা মানে বিলটো বেছিকৈ আহি যায় এপিডিএছএলত। এতিয়া যিবিলাক মানে যেনেকুৱা মানুহবিলাক ঘৰত আহে কাৰেণ্টৰ মানে মিটাৰকেইটা চাবৰ কাৰণে, সেইবিলাক মানুহৰ কাৰণে তেনেকুৱা হয় মোৰ অনুভৱ। তেনেহ'লে আমি যদি ভালদৰে লক্ষ্য কৰোঁ আমাৰ বিলবিলাক কমকৈ আহিব, কিয়নো আমি সচেতন হ'ব লাগিব, তেতিয়াহে আমি দুৰ্নীতিমুক্ত অসম কৰিব পাৰিম। আৰু যদি আপোনালোকে প্ৰমাণ লাগে কোনটো মাহত কিমান বিল আহিছে, কিমান ইউনিট আপোনালোকে ইউজ কৰিছে, এইটো এপিডিএছএলত এটা আপুনি একাউণ্ট কৰিব পাৰে, লগ ইন কৰি চাব পাৰে এবছৰত যিমানখিনি বিল আছে, মাহত কিমানকৈ আহিছে, কিমান ইউনিট পঢ়িলে, কিমান বিল আপুনি জমা দি আছে, জমা হৈ আছে নে, সকলোখিনি চাব পাৰিব। যদি তেনেকুৱা ভিডিঅ' লাগে মই ভিডিঅ' বনাই দিম, আপোনালোকে কমেণ্ট কৰিব, ঠিক আছে। পিছে এই বিলটো কিমান কম আহিছে আৰু এটা মই প্ৰমাণ দেখাম আছে, চাব। সেইটো বিলটো 15,000 মান হৈছিলে, পিছত ডিছকাউণ্ট কৰি তেনেকুৱা মিটাৰৰ প্ৰব্লেম আছিলে, পিছত ডিছকাউণ্ট কৰি সিহঁতে 8,000 মান বনাই দিছিলে। সজাগ সচেতন হ'ব লাগিব। ধন্যবাদ। জয় অসম।